যোৱাটো সপ্তাহ গাটো হঠাৎ বেয়া হৈ পৰিল, যাৰ বাবে 2 দিন হস্পিটেলাইজো হ'লোঁ। আজি প্ৰায় এসপ্তাহমানৰ মূৰতহে ঘৰৰ আগফালে অলপ বহিছোঁ। চিপচিপীয়া বৰষুণ আৰু বতৰটো খুব ধুনীয়া। দেউতাই আজি বেলা, লিলি, গগু আৰু লুচিক গা ধুৱাই দিলে আৰু গা নুশুকোৱালৈকে ইহঁতৰ ভিতৰত সোমোৱা নিষেধ। ঘৰটো একেবাৰে লেতেৰা কৰি পেলাই। চাৰিওটাই সেইকাৰণে বাহিৰত গা শুকুৱাইছে। জেকৰ অলপ বয়স হৈছে বাবে ঠাণ্ডা সোমাব বুলি তাক গা ধুওৱা নাই। মোৰ আকৌ এনেকুৱা বতৰ খুব প্ৰিয়। গৰম দিনৰ ৰ'দটো একেবাৰেই ভাল নাপাওঁ। আপোনালোকক আজি অলপ পলমকৈ জনাইছোঁ নমস্কাৰ আৰু পুনৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু মোৰো খবৰ বৰ্তমান ভালেই। এতিয়া দেউতা যাবলৈ ওলাইছে এফালে আৰু যেতিয়াই ঘৰৰ পৰা গাড়ীখন ওলায় ইহঁতকেইটা চোফাত উঠি নেদেখালৈকে চাই থাকে। এয়া ফ্ৰম ইয়ৰ লেফ্ট গগু, লিলি এণ্ড লুচি। বহুদিন বাহিৰখন নেদেখিলে এনেই ইফাল সিফাল কৰি অলপ ভাল লাগে যে, সেইকাৰণে চাবলৈ আহিলোঁ আমাৰ নিচেই সৰু কিন্তু একেবাৰে মৰম লগা বাৰীখন। ইমান যে ভাল লাগে নিজৰ ঘৰৰ গছবিলাকত কিবা কিবি লাগি থকা দেখিলে, নহয়নে? এয়া কৰ্দৈ, পকা নাই পিছে খাব পৰাকৈ, কিন্তু একেবাৰে লমালমে লাগি আছে। এয়া নৰসিংহৰ গছ, মোৰ খুব প্ৰিয়। তেল মাৰোঁতে কেইখিলামান পাত দি দিলে খোৱা বস্তুবিলাকৰ সোৱাদেই বেলেগ হৈ পৰে। এয়া আকৌ অমিতা গছ আমাৰ ঘৰত 2জোপা আছে, চাপৰ মৰম লগা। অমিতা লাগিয়ে আছে কিন্তু কলি হৈ আছে। ফুল দুপাহমানো লাগি আছে দেখিছেনে? এইডোখৰত আকৌ আছে গোলাপ ফুলৰ গছ, পাম গছ, তুলসী, কিছুমান অৰ্নামেণ্টেল গছো আছে আৰু এজোপা অমিতা গছো আছে। এয়া মহানিমৰ গছ, থাকিলে খুব ভাল বুলি কয়। ইট ইজ ওৱান অফ দ্য বেষ্ট এয়াৰ পিউৰিফায়াৰ আৰু বহুত মেডিচিনেল প্ৰপাৰ্টিজ আছে। গাটো বেয়া লাগি থাকিলে কিবা নোখোৱা বস্তু খাবলৈ মন যায় যে, অলপ সেইকাৰণে ছানফ্লাৱাৰ চিডছকে ৰোষ্ট কৰি খাওঁ ভাবিছোঁ চাহ একাপৰ লগত। আপোনালোকে খাইছে নাই বাৰু ছানফ্লাৱাৰ চিডছ? ৰোষ্ট কৰি তাত অলপ নিমখ দি ল'লে বৰ ভাল লাগে, একেবাৰে বাদামৰ নিচিনা খাবলৈ। ইট ইজ অলছ' এ চ'ৰ্চ অফ মেনি ভাইটামিনছ এণ্ড মিনাৰেলছ, যিয়ে আমাৰ শৰীৰত ইমিউনিটি গঢ়াত সহায় কৰে। অলছ' ইট ইজ গুড ফৰ ইয়ৰ হাৰ্ট, ৱেইট লছ, ব্লাড ছুগাৰ লেভেলছ এণ্ড স্কিন। এইফালে মোৰ চচপেনত পানী গৰম হৈ গ'ল আৰু আজি মই অকণমান বেলেগ ধৰণৰ চাহ একাপ খাম। সেয়া অৰ্গেনিক ইণ্ডিয়াৰ তুলসী জিঞ্জাৰ টাৰ্মাৰিক টি। ইটছ ফৰ ষ্ট্ৰেছ ৰিলিভিং এণ্ড হাৰ্মনাইজিং এণ্ড ইজ কেফেইন ফ্ৰী। আৰু একচুৱেলি মই কিন্তু এই চাহকাপ খালে সঁচাকৈ যদি কিবা ষ্ট্ৰেছড আউট হৈ থাকোঁ বা এলাইজ ভাৱ লাগি থাকে খুব বেছি হেল্পফুল হয়। এনেইতো টি বেগছ আমি গৰম পানীত ডিপ কৰি পেলাই চাহকাপ খাওঁ, কিন্তু মই এনেকুৱা টি বেগ থকা চাহ বেলেগ ধৰণে বনাওঁ। মানে মই পানীটোতে টি বেগটো এনেকৈ ধৰি পেলাই উতলাই দিওঁ, ছ' ডেট মানে তাৰ গোটেই ইনগ্ৰিডিয়েণ্টছখিনি বা তাৰ ফ্লেভাৰখিনি একদম পানীত ভালকৈ ওলাই পৰে। এতিয়া একাপ মই মোৰ নিজৰ কাৰণে বাকি লৈছোঁ, তাত অকণমান চেনি দিছোঁ আৰু ইকাপত মাৰ কাৰণে মই একেবাৰে ছুগাৰলেছ বনাইছোঁ, যিহেতু মা ডায়েবেটিক হয়। লগতে মই এতিয়া যে ৰোষ্ট কৰিছিলোঁ সেই ছানফ্লাৱাৰ চিডছ অলপ লৈ লৈছোঁ আৰু ল'ম 2খনমান বিস্কিটছ। বেকাৰী বিস্কিট হয়, বেকাৰী বিস্কিট আমাৰ ঘৰত এনি টাইম থাকে। এতিয়া আজি লাঞ্চতো মই অকণমান স্পেচিয়েলি কিবা এটা বনাই খাবলৈ মন গ'ল কাৰণে দেউতাই লৈ আহিলে পনীৰ। এয়া পনীৰ কেইপিচ মই তেলত অকণমান ফ্ৰাই কৰি লৈছোঁ। এনেই জেনেৰেলি বহুতে ফ্ৰাই নকৰাকৈ বনায়, কিন্তু মোৰ অকণমান এনেকুৱা গল্ডেন ব্ৰাউন হৈ গ'লে বা পনীৰটো অলপ ফ্ৰাই হৈ গ'লে খাবলৈ বেছি ভাল লাগে। লগতে মই পেষ্টৰ কাৰণে লৈছোঁ পিঁয়াজ, তাৰপাছত নহৰু আৰু কাজু, তাৰপাছত এলমণ্ড কেইটামানো লৈছোঁ। আৰু এয়া যে মছলাখিনি দেখিছে, এয়া মানে এই যে পিজ্জাৰ লগত যে আহে অৰেগেনো আৰু চিলি ফ্লেক্স, মই সেয়া থৈ দিছিলোঁ, সেয়া দি দিছোঁ। এয়া মোৰ পেষ্ট ৰেডি হৈ গ'ল আৰু গৰম তেলত মই এতিয়া পেষ্টখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ সময়তে মই অকণমান পানী দি দিলোঁ আৰু এতিয়া মই তাতে দিম
অলপ মিঠা দৈ এয়া প্ৰথমতে মই 1 চামুচ দিছোঁ এতিয়া মই আৰু অকমান দিম মানে 1 চামুচতকৈ কম আৰু আধা চামুচমান দৈ এয়া দি পেলাই এতিয়া ভালদৰে লৰাই লম খুব ধুনীয়া স্মেল এটা আহে এয়া লগতে দিছোঁ মই হালধি নিদিলেও চলি যায় কিন্তু কালাৰটোৰ কাৰণে অকমান হালধি দিছোঁ ভালদৰে মিহলাই লৈছোঁ আকৌ আগতীয়াকৈ বইল কৰি থৈছিলোঁ ৰাজমা গ্ৰীণ মটৰ আৰু ৰঙা বুটটো সেই বইল কৰি থোৱা বস্তুখিনি মই এতিয়া কেৰাহীখনত দি দিলোঁ আৰু ভালকৈ গোটেইখিনি মিক্স কৰি লৈছোঁ মই গেছটো সিমত ৰাখিছোঁ খুব বেছি হিটটো দিয়া নাই সিমতে মই অলপ অলপকৈ বস্তুখিনি উতলিবলৈ দিম পনীৰখিনি যে ফ্ৰাই কৰি থৈছিলোঁ ফ্ৰাই কৰা পনীৰখিনি এতিয়া মই মিক্সচাৰখিনিত দি দিলোঁ এতিয়া ভালকৈ পনীৰত লাগি যোৱাকৈ গোটেই মিক্সচাৰটো মই মিহলাই লৈছোঁ গ্ৰেভিখিনি উতলিবলৈ লৈছে আৰু এইটো সময়তে আমি নিমখটো তাত মিলাই দিম এয়া আজি লাঞ্চ ৰেডি মই অকণমান ভাত আৰু অলপ গ্ৰেভি লৈছোঁ বেলেগ একো বাকী খাবলৈ মন যোৱা নাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ পুনৰ লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈকে টেক কেয়াৰ বাই